Hello guys, খবৰ খাতি কেনেকুৱা আপোনালোকৰ খবৰ চাৰি চাকে সবৰ ভালে আজি আনিলো আপোনালোকৰ নতুন ব্লগ এটা माय केटीएम किधर गया माय केटीएम इधर है और यहाँ पे ये क्या बोलता है इसको ये लोग मेरा साइकिल पे बैठ रहा था আমি মইতে যাম ভিডিও বনাবৰ কাৰণে আপোনালোকে যদি ভিডিও চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অলত কৰিব আজি যাম মই জুনৰ স্কুলত 6 পৰা পঢ়িছিলো 10 লৈকে এখন স্কুললৈ যাওঁ আজি মই আৰু এটা লগৰ লৈ যাম মই আপোনালোকে ভিডিওটো চাই থাকক চাই যদি ভাল পায় লাইক কৰিব শেয়াৰ কৰিব সাপোৰ্ট দিব অলপ আৰু এতিয়া আপোনালোকে ভিডিওটো চাওক গাইস এন্ড আমি এই পাগল সৰক গাইস আজি বাৰু আকাশখন দেখিবলৈ বৰ বেলেগ লাগি আছে নহয় কি ধুনীয়া চাওক না আৰে ইমান ধুনীয়া আকাশ দেখিছো ওয়াও গুড आसमान कितना खूबसूरत है এতিয়া চেণ্টাৰ আহি পাই গ'লো একদম ডাইৰেক্ট লগৰটোক লগ ধৰিলোঁ ডাইৰেক্ট যাম মই এণ্ড আমাৰ স্কুললৈ যাম যোনখন স্কুলত 6 পৰা পঢ়িছিলোঁ 10 লৈকে যাওঁ এতিয়া এণ্ড গাইছ লগৰটো পাই গ'লোহি এতিয়া তাৰ লগত আমি যাওঁ এই কেমেৰা পিছতো খুব বেয়া আহিছে যে এতিয়া আমি আজি আমাৰ স্কুললৈ যাওঁ ন স্কুলৰ পৰিৱেশটো কাংগল এতিয়া লকডাউনৰ সময়ত কেনেকুৱা হৈ আছে স্কুলৰ পৰিৱেশটো বা স্কুললৈকে যাম আৰু গাইজ এতিয়া আমি দুটা এখন হ'ল মোৰ কেটিএম আৰু এখন তাৰ হ'ল পাতি চাইকেল পালচাৰ বোলে এখন এতিয়া আমাৰ দুটা ৰেচ হ'ব এতিয়া গাইজ আমি ৰেচ খেলি ললো এতিয়া আমি কেটিএম এখন হ'ল পালচাৰ আৰু যাওঁ এতিয়া পুৰা ৰেচ আগৰ পৰা আহিছো তুফান যায় না আমি tak pelan itu kena gaduh ini wah kita ni sudah baik bijanu dua kasih sekolah actually guys ये हाई गोल कौन हाई लिए याक देखा पासे सेकेंड वीडियो ने थर्ड वीडियो देखा पासे हो बोला এতিয়া গ'লো স্কুলৰ পৰিৱেশটো দেখুৱাওঁগৈ গাইছ আমি তাতো ৰেচ খেলিলোঁ এতিয়া আমি জনতা স্কুল মই যোনখন স্কুলত 6 পৰা পঢ়িছিলোঁ 10 লৈকে এইবাৰতো মেট্ৰিক পৰীক্ষা নহ'লে বিনামূলীয়াত ফাৰ্ষ্ট বুলি ক'ব পাৰি এতিয়া আমাৰ জনতা স্কুললৈ পাই গ'লোঁ গাইছ এইখন হ'ল মই 6 পৰা পঢ়া স্কুলখন জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি খোৱাছোঁ বহুত লেতেৰা হৈ আছে এইগুলো পোৱালি নাই না আমি শনিবাৰ চেফা কৰা যায় স্কুল ভালে আছে বাবু খালি অলপ লেতেৰা হৈ আছে আৰু এতিয়া আমাৰ ৰুমবিলাক দেখুৱাম আপোনালোকক কেনেকুৱা আছিল আমাৰ ৰুমবিলাক গোটেই মাহলৈকে আমাৰ স্কুলত পোৱা নাই নহয় কেনেকুৱা লাগিছে আহি ভাই এতিয়া আপোনালোক ৰুমবিলাক দেখুৱাই আছোঁ কেনেকুৱা হৈ আছিল এতিয়া বেতিয়া হ'বলা গাইজ সেয়া ফেন চালুৱে হৈ আছে এই ৰুম এয়া গৰু থৈ হ'বলৈ ৰাতি হ'বলৈ গুম্ব মাই গড আজি আহিছোঁ বে কিমান লকডাউন কিমান দিন হৈ গ'ল আজি আহি পাই গ'লো আমাৰ স্কুল আৰু ৰেচিঙত হাৰিলে বে মোৰ লগত কেতিয়াবা লগত জানো পাতা পাব জানো পালচাৰ বাইকে এইবিলাক কওঁ না সেয়া বাৰু চাফা কৰি থৈছে বাৰু চাফা কৰি থৈছে এইখন হ'ল এখন বেনাৰ য'ত পৰিষ্কাৰ তাতেই সংস্কাৰ বিশ্বনাথ জিলা সেইটো হ'ল 9ৰ ৰুম সেইটো 9ত বহিছিলোঁ আৰু ভালে আছে বাৰু শিকি আইনা ভাঙি দিছে আমাৰ দুষ্ট ল'ৰাবিলাকে এইটো হ'ল আমাৰ 10ৰ ৰুম আমাৰ ৰুমটো আৰু 10ৰ ছেকশ্যন এইটো এটা মেচিন আছে মেচিন এটা আছে কিবা কাম কৰি আছে হ'বলা ভিডিওটো মজা আহিছে গাইজ ভিডিওটো যদি চাই ভাল পালে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু ওচৰত থকা এই গৰুত যে দিনাটো লগাই সেইটো এলাও কৰি দিব আৰু অলপ পাৰিলে শ্বেয়াৰো কৰি দিব আজিৰ কাৰণে বাই বাই